তো হেল্ল' গাইজ, ৱেলকাম টু নিউ ভ্লগ। তো আগৰ ভিডিঅ'টো মই এতিয়া আপলোড কৰি আছোঁ। এতিয়া অকণমান দেখিছে ন, ঘাম ওলাই আছে। অকণমান মাটি কাম কৰি দিছোঁ। যিহেতু সময়টো বেছি হোৱা নাই, মোৰ যাবলৈ আছে আমগুৰিলৈ। আবেলি সময়ত যাম। তো তাৰ আগতে হেৰি কৰি লৈছোঁ, মাটি কাম অলপ কৰি লৈছোঁ। বতৰটো অলপ বেয়া হৈছিলে, এতিয়াতো 2টা বাজিব হৈছে। বতৰটো অলপমান বেয়া হৈ থকাৰ কাৰণে মাটিখিনি কঢ়িয়াব পৰা নাছিলে। তো সেইটো কাৰণে আজি মাটিটো শুকাইছে যেতিয়া অকণমান বোলো কঢ়িয়াই দিওঁ। তো ইয়াৰ আগতে মই ভিডিঅ'টো বনাইছিলোঁ, কিন্তু এই মাইকটোৱে কাম কৰা নাছিলে নেকি। এইটোত কাম কৰিছেনে নাই আপোনালোকে জনাব। বাকীটো মাটি কামটো মই ভিডিঅ'ত দেখুওৱা নাই বাৰু, কিন্তু কৰাটোতো কৰিছোঁ বাৰু। এইবোৰ বস্তু মই চব বস্তুটো মই মোবাইলটো কেমেৰাটো লৈ পিনি ঘূৰি ফুৰিব নোৱাৰোঁ। সেইটো কাৰণে আপোনালোকক আপডেটটো দি দিছোঁ। আৰু বাকী ৰ'দটো কেনেকুৱা পাইছে আপোনালোকে জনাব। বৰষুণ দিলে ঠাণ্ডা লিখা লাগে, এতিয়া ৰ'দ দিলে একদম পূৰা গৰম লিখা লাগি গৈছে। বাকী আৰু কি ক'ম, সকলোৱে দিনটো চাগে ভালে গৈছে, মোৰতো এনেকৈ গৈ আছে। আৰু বাকী যদি আমগুৰিলৈ যোৱা ভিডিঅ' দিম, আপোনালোকে চাব দেই। ভাত পানী খোৱা হ'ল বাৰু মোক। বাকী এতিয়ালৈ